সিহঁতে ডাইৰেক্ট কওক থাৰ্ড গ্ৰেডৰ কাৰণে 3 লাখ টকা, ফ'ৰ্থ গ্ৰেডৰ কাৰণে 5 লাখ টকা, ছেকেণ্ড গ্ৰেডৰ কাৰণে 8 লাখ টকা। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ মোক এৰেষ্ট কৰক, মোক লৈ যাওক। ভিক্টৰ হাজৰিকাই ভৰাই থৈছে, মোকো ভৰাই থৈ দিয়ক। মই ভয় নকৰোঁ, মই অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ হয়, বুকত হাত ৰাখি ক'ব পাৰিম। অসমীয়াৰ তেজ আছে গাঁৱত। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চব সভাত মিটিঙত জোৰকৈ কয় নিকা আৰু স্বচ্ছভাৱে পৰীক্ষা পতা হ'ব। ক'ত নিকা হৈছে, ক'ত স্বচ্ছ হৈছে, ভৰাই থৈ দিয়ক। ক'ত ভৰাব দিয়ক, লৈ যাওক। দিছপুৰত ভৰাই থৈ দিয়ক, পাণবজাৰ থানাত ভৰাই ক'ত ভৰাব? চেণ্ট্ৰেল জেলত ভৰাই থৈ দিয়ক। ভয় নকৰোঁ, চিঞৰি কম জেলৰ মাজৰ পৰা। ঘৰত নেতা বা এজন নেতা হ'ব লাগিব, ঘৰত নেতা থাকিব লাগিব, বিজেপিৰ পালি নেতা থাকিব লাগিব, তেতিয়া এটা চৰকাৰী চাকৰি পোৱাৰ আশা থাকে। পালি নেতাই আকৌ ওপৰৰ মালৰ লগত হাত থাকিব লাগিব, তেতিয়াই চাকৰি হ'ব। ওপৰৰ মালৰ লগত হাত থাকিব লাগিব, ওপৰৰ মালৰ এটা মোটা ৰকম দিব লাগিব, 8 লাখ 10 লাখ টকা, তেতিয়া চাকৰি হ'ব। মই চেলেঞ্জ কৰিছোঁ, মোক অকলে পৰীক্ষা পাতক, মই পৰীক্ষাত পাছ কৰি দেখাই দিম। আৰু মোৰ চব এইবিলাক দাগ দিয়া আছে, দাগবিলাক চাব পাৰে সিহঁতে। মোৰ ফালৰ পৰা 50 নম্বৰ হৈছে, মই তাৰ পৰা মই 47 পাব লাগে, 47 পাব। মই পাছ ফেইলৰ কথা মই নাজানো। আৰু মোক এটাই মোৰ অনুৰোধ মাননীয় মুখ্যমন্ত্ৰী ছাৰলৈ, মোক OMR চিটখন মোক লাগে, মোক OMR চিটখন মই বিচাৰোঁ, মোক OMR চিটখন লাগে। আৰু মোক কিমান শুদ্ধ হৈছে মই সেইটো বিচাৰোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কৈছোঁ মোক এৰেষ্ট কৰক, মোক লৈ যাওক। ভিক্টৰ হাজৰিকাই ভৰাই থৈছে, মোকো ভৰাই থৈ দিয়ক। মই ভয় নকৰোঁ, মই অসমীয়া খিলঞ্জীয়া ভূমিপুত্ৰ হয়, বুকত হাত ৰাখি ক'ব পাৰিম। অসমীয়াৰ তেজ আছে গাঁৱত, অসমীয়াৰ তেজ লৈ জীয়াই আছোঁ। ভৰাই থৈ দিয়ক। ক'ত ভৰাব দিয়ক, লৈ যাওক। দিছপুৰত ভৰাই থৈ দিয়ক, পাণবজাৰ থানাত ক'ত ভৰাব? চেণ্ট্ৰেল জেলত ভৰাই থৈ দিয়ক। ভয় নকৰোঁ, চিঞৰি কম জেলৰ মাজৰ পৰা। লখিমপুৰ মেডিকেল কলেজত 50 নম্বৰীয়া পৰীক্ষা হৈছে। মোৰ তাত মোৰ প্ৰশ্ন কাকত মোৰ লগত আছে, মোৰ ইয়াত OMR চিটৰ নাম্বাৰো আছে, প্ৰশ্ন কাকত আছে, OMR চিটৰ নাম্বাৰ আছে। মোৰ ফালৰ পৰা 50 নম্বৰ হৈছে, মই তাৰ পৰা মই 47 পাব লাগে, 47 পাব। মই পাছ ফেইলৰ কথা মই নাজানো, সিহঁতে কি কৰিছে, কিন্তু মই 47 পাব লাগে। আৰু মোৰ EWS চাৰ্টিফিকেট আছে, ইকনমিক উইকাৰ ছেকশ্যন, যোনটো চাৰ্টিফিকেট মোৰ তাত আছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে, টিভি আহি পেলাই এড দিয়ে, মাজে মাজে এডভাৰটাইজ দিয়ে, কয় EWS চাৰ্টিফিকেট তুমি যদি প্ৰথমত এপ্লাই কৰোঁতে যদি এড নকৰে, পিছত দিলেও হ'ব। মই পিছত মোৰ এষ্টেণ্ডত যোনজন নিৰীক্ষণ কৰিছিলে মোৰ চেণ্টাৰত, নিৰীক্ষকক সুধিব পাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। মই OMR চিটৰ লগত মোৰ EWSখন মই গাঁঠি দিছিলোঁ, জেৰেক্স কৰি মই গাঁঠি দিছিলোঁ। মোক নিৰীক্ষকে কৈছে হ'ব যোৱা, তোমাৰ EWSখন আমি একচেপ্ট কৰিছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সুধিব পাৰে, জুনুবস্তি আদিবাসী জুনুবস্তি স্কুলত মোৰ পৰীক্ষা হৈছে, নিৰীক্ষকক সুধিব পাৰে। মই EWS চাৰ্টিফিকেট দিছিলোঁ, কোনো এইটো পৰীক্ষা কোনো ধৰণৰ কাট অফ মাৰ্ক নাই, কোনো ধৰণৰ নাম উল্লেখ কৰা নাই, কোনো ধৰণৰ নাম্বাৰ নাই, কিমান পাইছে, কোনে কিমান পাইছে, একো নাই, কোনো তথ্য নাই, খালি এটা PDF দিছে আৰু ৰোল নম্বৰ দিয়া দিছে PDF হিচাপে। হস্পিটেলত 13 ছেপ্টেম্বৰ দিয়া ৰিজাল্টৰ ওপৰত বহুত ডাঙৰ এটা বিসংগতি হৈছে, ফলাফলৰ বহুত ডাঙৰ বিসংগতি হৈছে। বিসংগতি এনেকুৱা হৈছে যে আমিনুল হক ডাঙৰীয়াই, নগৰ আমিনুল হক ডাঙৰীয়াই যোনটো কথা কৈছে সেইটো কথা মই সম্পূৰ্ণ সমৰ্থন কৰোঁ। এনেকুৱা হৈছে টকা লৈ ধন লৈ পেলাই লেনদেন কৰিছে। আৰু আমাৰ চেণ্টাৰত মই পঢ়িছিলোঁ লখিমপুৰৰ জুনুবস্তি হাই ছেকেণ্ডেৰীত, সেইখন চেণ্টাৰত 200 ষ্টুডেণ্টৰ মাজত মাত্ৰ খালি 5 জনে এক্সাম দিছে। আৰু তাৰ 5 জনে এক্সাম দিয়ে। নিৰীক্ষকে মোক প্ৰশ্ন কাকত চাব পাৰে। মই চেলেঞ্জ কৰিছোঁ, মোক অকলে পৰীক্ষা পাতক, মই পৰীক্ষাত পাছ কৰি দেখাই দিম। আৰু মোৰ চব এইবিলাক দাগ দিয়া আছে, দাগবিলাক চাব পাৰে সিহঁতে, এইবিলাক দাগ সিহঁতে লেবৰেটৰী টেষ্ট কৰিব পাৰে। মই এইবিলাক দাগ হয়নে নহয়। আৰু মোক এটাই মোৰ অনুৰোধ মাননীয় মুখ্যমন্ত্ৰী ছাৰলৈ, মোক OMR চিটখন মোক লাগে, মোক OMR চিটখন মই বিচাৰোঁ, মোক OMR চিটখন লাগে। আৰু মোৰ কিমান শুদ্ধ হৈছে মই সেইটো বিচাৰোঁ। আৰু যে আমিনুল হকে যোনটো কথা কৈছে এইটো 100% হয়। যদি অসম চৰকাৰে এনেকৈ এডভাৰটাইজমেণ্ট ওলাই পৰীক্ষা দিছে, এই পৰীক্ষা এনেকৈ দিব নালাগে। সিহঁতে ডাইৰেক্ট কওক থাৰ্ড গ্ৰেডৰ কাৰণে 3 লাখ টকা, ফ'ৰ্থ গ্ৰেডৰ কাৰণে 5 লাখ টকা, ছেকেণ্ড গ্ৰেডৰ কাৰণে 8 লাখ টকা, সেনেকৈ সিহঁতে ওলাওক। আমি দুখীয়া আৰু আমি দৰিদ্ৰ সীমা ল'ৰা ছোৱালীয়ে চেন্নাই কেৰালাত গৈ পেলাই কাম কৰি 3 লাখ টকা আনি পেলাই চৰকাৰক দিম, আৰু আমি ফ'ৰ্থ গ্ৰেডৰ চাকৰি ল'ম, 8 লাখ টকা দিম, আমি থাৰ্ড গ্ৰেডৰ চাকৰি ল'ম। এডভাৰটাইজমেণ্ট ওলাই ইমান টকা খৰচ কৰি আমাক ইমান দূৰ দৌৰাই পেলাই পৰীক্ষা দিব নালাগিছিলে। আমি
আমি উত্তৰ মৰিগাঁৱৰ পৰা সুদৰ মৰিগাঁও এখন বৰালিমাৰীৰ পৰা আমি পৰীক্ষা দিবলৈ লখিমপুৰলৈ গৈছিলোঁ, উত্তৰ লখিমপুৰলৈ। সেই উত্তৰ লখিমপুৰ একে ভিতৰুৱা অঞ্চলত পৰীক্ষা দি থৈ আহিছিলোঁ। ইমান টকা খৰচ হৈছে, যাওঁতে বহুত টকা খৰচ হৈছে, বহুত কষ্টৰ মাজত গৈছিলোঁ, বহুত আশা লৈ গৈছিলোঁ, কিন্তু সিহঁতে ইমান ডাঙৰ এটা ষড়যন্ত্ৰ ৰচিব বুলি আমি সপোনতো ভবা নাছিলোঁ।